নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকে চাই আছে চৰণীয়া চাৰ্ট এণ্ড এডুকেয়াৰ চেনেল এই ভিডিঅ'ত মই আমাৰ শিক্ষণ ব্যৱস্থাত তথ্য আৰু যোগাযোগ প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰৰ পৰা আহিব পৰা অতি আৱশ্যকীয় প্ৰশ্ন উত্তৰবোৰৰ বিষয়ে আলোচনা কৰিম গতিকে আহক এই ভিডিঅ'টো আমি এতিয়া আৰম্ভ কৰোঁ কুৱেশ্যন নম্বৰ 1 আইচিটিৰ সম্পূৰ্ণ ৰূপ কি এই প্ৰশ্নটোৰ উত্তৰ হ'ব অপচন ক ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকন'লজি কুৱেশ্যন নম্বৰ 2 ইংৰাজী ভাষাৰ টেকন'লজি শব্দটো কোনটো ভাষাৰ পৰা উৎপত্তি হৈছে এই প্ৰশ্নটোৰ উত্তৰ হ'ব অপচন গ গ্ৰীক ভাষাৰ পৰা ই গ্ৰীক ভাষাৰ টেকনিক আৰু লজিয়া শব্দৰ পৰা উৎপত্তি হৈছে টেকনিক শব্দৰ অৰ্থ হৈছে কৌশল কলা বা ক্ৰিয়া নিপুণতা আৰু লজিয়া শব্দৰ অৰ্থ হৈছে বিজ্ঞান বা প্ৰণালীবদ্ধ অধ্যয়ন কুৱেশ্যন নম্বৰ 3 Z1 কম্পিউটাৰৰ কোনে আৱিষ্কাৰ কৰিছিল এই প্ৰশ্নটোৰ উত্তৰ হ'ব অপচন ঘ কনৰাড জোছে তেখেতে 1936 চনত ইয়াৰ আৱিষ্কাৰ কৰিছিল ইয়াকে শেহতীয়াভাৱে 1985 চনত গঢ়ি তোলা যন্ত্ৰক মাইক্ৰ'ছফ্ট উইণ্ড'জ বুলি জনা যায় কুৱেশ্যন নম্বৰ 4 কম্পিউটাৰত ব্যৱহৃত CPUৰ সম্পূৰ্ণ ৰূপ কি এই প্ৰশ্নটোৰ উত্তৰ হ'ব অপচন গ চেণ্ট্ৰেল প্ৰচেছিং ইউনিট আকৌ আপোনালোকে কিছুমান শব্দৰ ফুল মিনিং জানি লওক ISPৰ ফুল মিনিং হৈছে ইণ্টাৰনেট ছাৰ্ভিচ প্ৰভাইডাৰ ATPৰ ফুল মিনিং হৈছে অট'মেটিক ট্ৰেনজেকশ্যন প্ৰচেছ ATMৰ ফুল মিনিং হৈছে অট'মেটিক টেইলাৰ মেচিন SMSৰ ফুল মিনিং হৈছে শ্বৰ্ট মেছেজ ছাৰ্ভিচ ইমেইলৰ ফুল মিনিং হৈছে ইলেক্ট্ৰনিক মেইল ৰেমৰ ফুল মিনিং হৈছে ৰেণ্ডম এক্সেছ মেমৰি MICRৰ ফুল মিনিং হৈছে মেগনেটিক ইংক কেৰেক্টাৰ ৰিকগনিশ্যন ৱাইফাইৰ ফুল মিনিং হৈছে ৱায়াৰলেছ ফিডেলিটি আৰু GSMৰ ফুল মিনিং হৈছে গ্লোবেল ছিষ্টেম ফৰ মোবাইল কমিউনিকেশ্যন কুৱেশ্যন নম্বৰ 5 তলৰ কোনটো বাক্য কম্পিউটাৰৰ ক্ষেত্ৰত সত্য অপচন ক কম্পিউটাৰৰ দৃশ্যশ্ৰাব্য প্ৰভাৱৰ যোগেদি শিক্ষাৰ্থীসকলে শিক্ষকৰ প্ৰত্যক্ষ প্ৰভাৱতকৈ অধিক সফলতাৰে শিক্ষা গ্ৰহণ কৰিব পাৰে অপচন খ শিক্ষাৰ্থীসকলৰ বোধশক্তি পৰীক্ষা কৰি চাবৰ বাবে কম্পিউটাৰে তেওঁলোকক প্ৰশ্ন কৰিব পাৰে আৰু তাৰ শুদ্ধ অশুদ্ধ নিৰ্ণয় কৰি দিব পাৰে অপচন গ এই গণন যন্ত্ৰই শিক্ষাৰ্থীৰ গণনামূলক ক্ৰিয়া সহজ আৰু নিৰ্ভুল কৰি তোলে আৰু সময়ৰ মিতব্যয় কৰিব পাৰে অপচন ঘ ওপৰৰ আটাইকেইটা এই প্ৰশ্নটোৰ উত্তৰ হ'ব অপচন ঘ ওপৰৰ আটাইকেইটা কুৱেশ্যন নম্বৰ 6 WWW বা ৱৰ্ল্ড ৱাইড ৱেবৰ কোনে আৱিষ্কাৰ কৰিছিল এই প্ৰশ্নটোৰ উত্তৰ হ'ব অপচন ক টিম বাৰ্নাৰ্ছ লি কুৱেশ্যন নম্বৰ 7 তলৰ কোনটোক পৃথিৱীব্যাপী থকা যোগাযোগ ব্যৱস্থা সামৰি লোৱা এখন সৰ্ববৃহৎ জাল বুলিব পাৰি এই প্ৰশ্নটোৰ উত্তৰ হ'ব অপচন খ ইণ্টাৰনেট কুৱেশ্যন নম্বৰ 8 ভাৰতৰ প্ৰথম ছুপাৰ কম্পিউটাৰটোৰ নাম কি এই প্ৰশ্নটোৰ উত্তৰ হ'ব অপচন গ পৰম 8000 কুৱেশ্যন নম্বৰ 9 তলৰ কোনটোক কম্পিউটাৰৰ মস্তিষ্ক বুলি কোৱা হয় এই প্ৰশ্নটোৰ উত্তৰ হ'ব অপচন ক CPU আৰু এই CPUৰ সম্পূৰ্ণ ৰূপ হৈছে চেণ্ট্ৰেল প্ৰচেছিং ইউনিট কুৱেশ্যন নম্বৰ 10 OMRৰ সম্পূৰ্ণ ৰূপ কি এই প্ৰশ্নটোৰ উত্তৰ হ'ব অপচন গ অপটিকেল মাৰ্ক ৰিডাৰ কুৱেশ্যন নম্বৰ 11 URL হৈছে এই প্ৰশ্নটোৰ উত্তৰ হ'ব অপচন ঘ যিকোনো ডকুমেণ্ট তথা পেজৰ wwwৰ ঠিকনা কুৱেশ্যন নম্বৰ 12 শিক্ষণত তথ্য আৰু যোগাযোগ প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰৰ প্ৰধান উদ্দেশ্য হ'ল অপচন ক বিষয়বস্তুৰ সৰলীকৰণ অপচন খ শিক্ষক আৰু শিক্ষাৰ্থী উভয়ৰে মান নিৰূপণ অপচন গ শিক্ষণ কাৰ্য আনন্দদায়ক কৰি তোলা আৰু অপচন ঘ ওপৰৰ আটাইকেইটা এই প্ৰশ্নটোৰ উত্তৰ হ'ব অপচন ঘ ওপৰৰ আটাইকেইটা কুৱেশ্যন নম্বৰ 13 প্ৰযুক্তি সম্বলিত বগা বৰ্ডত শিক্ষকে অপচন ক বিভিন্ন আহিলা প্ৰয়োগৰ চিত্ৰ চাৰ্ট দৃশ্যশ্ৰাব্য সঁজুলি দেখুৱাব পাৰে অপচন খ যিকোনো ধৰণৰ টকা ছপাব পাৰে অপচন গ পৰিকল্পনা আৰু মূল্যায়ন কৰিব পাৰে অপচন ঘ ওপৰৰ আটাইকেইটা এই প্ৰশ্নটোৰ উত্তৰ হ'ব
অপশ্যন খ ওপৰৰ আটাইকেইটা। কুৱেশ্যন নম্বৰ 14 ক্ষিপ্ৰ প্ৰতিক্ৰিয়া প্ৰকাশক চিহ্ন কুইক ৰেছপন্স কোড বা চমুকৈ QR কোডবিলাক ক'ত ব্যৱহাৰ কৰা হয়? এই প্ৰশ্নটোৰ উত্তৰ হ'ব অপশ্যন ক পাঠ্যপুথিত। কুৱেশ্যন নম্বৰ 15 ৱৰ্ল্ড ৱাইড ৱেব পেজত তলৰ কোনটো ভাষাৰ নিৰ্দেশনা গ্ৰহণ কৰা হয়? এই প্ৰশ্নটোৰ উত্তৰ হ'ব অপশ্যন খ HTML আৰু HTMLৰ সম্পূৰ্ণ ৰূপ হৈছে হাইপাৰটেক্সট মাৰ্কআপ লেংগুৱেজ। কুৱেশ্যন নম্বৰ 16 পাঠশালাৰ জৰিয়তে আমি পাব পাৰোঁ। এই প্ৰশ্নটোৰ উত্তৰ হ'ব অপশ্যন খ NCERTৰ কিতাপ। ইয়াত আমি পাব পাৰোঁ NCERT আৰু CIETৰ কিতাপবোৰ। কুৱেশ্যন নম্বৰ 17 সাক্ষাৎ হৈছে এটা। এই প্ৰশ্নটোৰ উত্তৰ হ'ব অপশ্যন গ শিক্ষামূলক পৰ্টেল। কুৱেশ্যন নম্বৰ 18 নিষ্ঠা ৱেব পৰ্টেল কেতিয়া মুকলি হৈছিল? এই প্ৰশ্নটোৰ উত্তৰ হ'ব অপশ্যন খ 2019 চনত আৰু এই নিষ্ঠাৰ সম্পূৰ্ণ ৰূপ হৈছে নেশ্যনেল ইনিচিয়েটিভ ফৰ স্কুল হেডছ এণ্ড টিচাৰ্ছ হলিষ্টিক এডভান্সমেণ্ট। কুৱেশ্যন নম্বৰ 19 দীক্ষাৰ সম্পূৰ্ণ ৰূপ কি? এই প্ৰশ্নটোৰ উত্তৰ হ'ব অপশ্যন ক ডিজিটেল ইনফ্ৰাষ্ট্ৰাকচাৰ ফৰ নলেজ শ্বেয়াৰিং আৰু ই লাঞ্চ হৈছিল 5 ছেপ্টেম্বৰ 2017ত। কুৱেশ্যন নম্বৰ 20 শ্ৰেণীত ব্যৱহৃত LCD প্ৰজেক্টৰৰ জৰিয়তে এই প্ৰশ্নটোৰ উত্তৰ হ'ব অপশ্যন ঘ বেছি সংখ্যক শিক্ষাৰ্থীক একেলগে বহুতো বিষয়বস্তুৰ জ্ঞান দিব পাৰি। কুৱেশ্যন নম্বৰ 21 ভাৰতৰ প্ৰথম বাতৰি কাকত দ্য বেংগল গেজেট কেতিয়া প্ৰকাশ হৈছিল? এই প্ৰশ্নটোৰ উত্তৰ হ'ব অপশ্যন গ 1780 চনত। কুৱেশ্যন নম্বৰ 22 তলৰ কোনবিধ ভূগোলৰ শিক্ষণত অতি সহায়কাৰী আহিলা? এই প্ৰশ্নটোৰ উত্তৰ হ'ব অপশ্যন ঘ ক আৰু খ দুয়োটা অৰ্থাৎ গুগল মেপ আৰু গুগল আৰ্থ। কুৱেশ্যন নম্বৰ 23 NROERৰ সম্পূৰ্ণ ৰূপ কি? এই প্ৰশ্নটোৰ উত্তৰ হ'ব অপশ্যন খ নেশ্যনেল ৰিপজিটৰী অফ অপেন এডুকেশ্যনেল ৰিচৰ্চেছ। ইয়াক আৰম্ভ কৰিছিল মানৱ উন্নয়ন বিকাশ মন্ত্ৰালয়ে NCERT আৰু CIETৰ জৰিয়তে ভাৰতবৰ্ষৰ স্কুলৰ শিক্ষা ব্যৱস্থাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যৰে 13 আগষ্ট 2013 চনত। কুৱেশ্যন নম্বৰ 24 ভাৰতবৰ্ষৰ শিক্ষা সম্বন্ধিত উপগ্ৰহটোৰ নাম হৈছে? এই প্ৰশ্নটোৰ উত্তৰ হ'ব অপশ্যন খ এডুছাট। ইয়াক ইছৰোৰ বিজ্ঞানীসকলে সফলভাৱে প্ৰক্ষেপণ কৰিছিল 20 ছেপ্টেম্বৰ 2004 চনত। ইয়াৰ জৰিয়তে দূৰৱৰ্তী শিক্ষা ব্যৱস্থা সহজ হৈছে। এইবাৰ আহিছোঁ আজিৰ এই শিতানৰ অন্তিম প্ৰশ্নটোলৈ। কুৱেশ্যন নম্বৰ 25 বিশ্বৰ সকলোতকৈ জনপ্ৰিয় চাৰ্চ ইঞ্জিনটোৰ নাম কি? এই প্ৰশ্নটোৰ উত্তৰ হ'ব অপশ্যন ক গুগল। শেষত সকলোলৈকে মোৰ এই ভিডিঅ'টো ইমান মনোযোগেৰে চোৱাৰ বাবে অশেষ ধন্যবাদ আগবঢ়ালোঁ।